श्रीमती तारावती बोरी। श्रीमती तारावती बोरी को असम के लोक और पारंपरिक संगीत में योगदान के लिए संगीत नाटक अकादमी पुरस्कार 2022 से सम्मानित किया जाता है। श्री के विश्वनाथ पुलावर। 2022-23 বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা প্ৰাপক সকলোলৈকে মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা তথা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভগৱানে আপোনালোক সকলোকে দীৰ্ঘায়ু কৰক, এনেদৰে অসমৰ নাম উজ্বলাই ৰাখক তাৰে কামনা কৰিছোঁ। আমাৰ মিচিঙৰ জাতীয় য়ায় তথা নিতম ডকচিৰি তৰাৱতী বৰিলৈও এইবাৰ অৰ্থাৎ 2022-23 বৰ্ষৰ সংগীত নাটক একাডেমী লোকসংগীত সাধনাৰ ক্ষেত্ৰত তেওঁক প্ৰদান কৰা হৈছে। তেন্তে জনোৱা হওক আজি তৰাৱতী বৰিৰ বিষয়ে, লগতে সংগীত নাটক একাডেমী বঁটানো কি হয় আৰু এই বঁটা লগত কি আহে, তেন্তে বলো ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে অকল মোক চাই থাকি আমনি পাব পাৰে, সেইকাৰণে ভাবিছোঁ 17 মাৰ্চৰ দিনা ট্ৰাইবেল ৰেষ্ট হাউচ শিৱসাগৰত যিহেতু তেওঁক সম্বৰ্ধনা জ্ঞাপন কৰা হৈছিলে বহুকেইটা সংগঠনে মিলি, সেইকাৰণে ভাবিছোঁ আপোনালোকক তাৰে ক্লিপ কেইটামান আগবঢ়াইছোঁ। ময়ো যিহেতু গৈছিলোঁ, তেওঁক ওচৰৰ পৰা পোৱাৰ সৌভাগ্য হৈছিলে, সেইকাৰণে ভাবিলোঁ আপোনালোকক দেখাই দিওঁ। লগতে মই ক'বলগীয়া কথাকেইটাও কৈ যাওঁ। তেনে এতিয়া জানো আহক সংগীত নাটক অকাডেমীনো কি। সংগীত নাটক অকাডেমী হৈছে চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠিত এক সংস্থা, যি ভাৰতীয় সংগীত, নাটক আৰু নৃত্যৰ বিকাশ আৰু প্ৰচাৰৰ উদ্দেশ্যে স্থাপন কৰা হৈছিল। আৰু এই সংস্থাৰ মুখ্য কাৰ্যালয় আছে দিল্লীত। আৰু এই সংস্থাটো অৰ্থাৎ সংগীত নাটক একাডেমী সংস্থাটো স্থাপন হৈছিল 1952 চনৰ 31 মে' তাৰিখে। আমি ইতিমধ্যে গম পালোঁ যে সংগীত নাটক অকাডেমীনো কি। এতিয়া আমি জানো আহক সংগীত নাটক অকাডেমী এৱাৰ্ডনো কি বা বঁটানো কি। ভাৰতীয় পৰিৱেশ্য কলাৰ সাধনাৰ বাবে সংগীত নাটক অকাডেমীয়ে প্ৰদান কৰা সৰ্বোচ্চ স্বীকৃতি হৈছে সংগীত নাটক একাডেমী বঁটা। সংগীত নাটক অকাডেমী বঁটা 1952 চনত প্ৰথমবাৰৰ বাবে প্ৰদান কৰা হৈছিল। ভাৰতৰ ৰাষ্ট্ৰপতি ভৱনত এক অনুষ্ঠানৰ জৰিয়তে এই বঁটাসমূহ প্ৰাপকসকলক প্ৰদান কৰা হৈছিলে। তেন্তে জানো আহক এতিয়া এই সংগীত নাটক অকাডেমী বঁটাতনো থাকে কি, মানে এই বঁটাটোনো আচলতে হয় কি, কিনো আগবঢ়ায় এই বঁটাত। 2003 চনৰ আগলৈকে এই বঁটাৰ লগত আছিলে 50,000 টকা নগদ আৰু এখন প্ৰশংসা পত্ৰ আৰু এখন অংগবস্ত্ৰ আৰু লগতে তাম্ৰপত্ৰ এখন দিয়া হৈছিলে। 2009 চনৰ পৰা এই বঁটাত নগদ টকাৰ পৰিমাণ 50,000 পৰা 1 লাখ টকালৈ বৃদ্ধি পালে। লগতে পায় এখন প্ৰশংসা পত্ৰ, অংগবস্ত্ৰ আৰু তাম্ৰপত্ৰ। এই বঁটা সংগীত, নৃত্য, থিয়েটাৰ, অন্যান্য পৰম্পৰাগত কলা আৰু পুতলা শিল্প আৰু প্ৰদৰ্শন কলাত অৱদান আগবঢ়োৱা বা বৃত্তিৰ বাবে প্ৰদান কৰা হয়। আশা কৰোঁ আপোনালোকক অকণমান হ'লেও জনাব পাৰিছোঁ যে সংগীত নাটক অকাডেমী বঁটানো কি। তেন্তে এতিয়া জানো আহক তৰাৱতী বৰিৰ বিষয়ে, তেওঁৰ জন্ম, তেওঁৰ সংগীতৰ ক্ষেত্ৰত অৱদান অকণমান চমুকৈ যি মই পাৰোঁ বা যি মই এইকেইদিন ৰিচাৰ্চ কৰি পাইছোঁ সেয়া। তৰাৱতী বৰি, যাক মিচিং ৰাইজে য়ায় বুলি মৰমতে সম্বোধন কৰি মাতে, যাক নিতম ডকচিৰি হিচাপে জনা যায়, সেই তৰাৱতী বৰিৰ বিষয়ে দুই এষাৰ জনাব বিচাৰিছোঁ আপোনালোকক। মোৰ জনোৱা কিছুমান ডাটা ভুলো হ'ব পাৰে। মই যি ৰিচাৰ্চ কৰি পাইছোঁ বা মই যি বেলেগৰ ইণ্টাৰভিউ চাই পাইছোঁ তাৰ পৰাহে অকণমান দিবলৈ চেষ্টা কৰিছোঁ। 1958ত শিৱসাগৰ দিচাংমুখৰ মাজৰবাৰী গাঁৱত তৰাৱতী মিলি বৰিৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল বেতাক মিলি আৰু মাতৃৰ নাম সোণেশ্বৰী মিলি। তেওঁ দিচাংমুখ উচ্চ মাধ্যমিক বিদ্যালয়ত 10ম শ্ৰেণীলৈকে পঢ়িছিল। বাকী তেওঁৰ শিক্ষাগত জীৱনৰ বিষয়ে মই বৰ বিশেষ নাপালোঁ, বহুত ৰিচাৰ্চ কৰাৰ অন্ততো নাপালোঁ। সৰুৰে পৰা তেওঁ গীত পৰিৱেশন কৰিছিলে। LP স্কুলত পঢ়া দিনৰে পৰা তেওঁ গীত মাতৰ প্ৰতি এক বেলেগ ধৰণৰ আকৰ্ষণ অনুভৱ কৰিছিলে। সেইকাৰণে তেওঁ গীত যেতিয়া সুবিধা পাইছিলে, সুযোগ মিলিছিলে, তেতিয়াই তেওঁ গীত পৰিৱেশন কৰিছিলে বুলি তেওঁ জনাইছে। 1977 চনত প্ৰথমবাৰৰ বাবে ৰেডিঅ' চেণ্টাৰত তেওঁ গীত পৰিৱেশন কৰিছিলে। 1979 চনত কণ্ঠ পৰীক্ষাত উত্তীৰ্ণ হৈছিল ডিব্ৰুগড় ৰেডিঅ' চেণ্টাৰৰ আৰু তেতিয়াৰ পৰাই তেওঁ অনাতাঁৰ শিল্পী হিচাপে স্বীকৃতি পাইছিলে। তেওঁ ৰেডিঅ' চেণ্টাৰত ঐনিতম, আনুনিতম, কাবান আদি পৰিৱেশন কৰিছিলে। তেওঁ উল্লেখ কৰা মতে কাবান তেওঁক প্ৰথমবাৰৰ বাবে নহেন্দ্ৰ পাদন ছাৰে শিকাইছিলে। তেওঁৰ নেতৃত্বতে গাবলৈ আৰম্ভ কৰিছিলে বুলি তেওঁ জনাইছে। আৰু 1985 চনত হয়তো মোৰ ডাটা ভুলো হ'ব পাৰে, তেওঁ উষা উত্থৱৰ ষ্টুডিঅ'ত গৈ কলিকতাত প্ৰথম কেছেট ৰেকৰ্ড কৰিছিলে মিচিং মিপাক, যি আছিলে মিচিং সমাজৰ প্ৰথম শ্ৰব্য কেছেট। তেওঁ অকল যে ডিব্ৰুগড় ৰেডিঅ' চেণ্টাৰতে গীত পৰিৱেশন কৰিছিল তেনেকুৱা নহয়। তেওঁ ডিব্ৰুগড়
গুৱাহাটী আৰু পাছিঘাট ৰেডিঅ' চেণ্টাৰত গীত পৰিৱেশন কৰিছিলে। তেওঁ নিয়মীয়া শিল্পী আছিলে। তেওঁৰ গীত ডিব্ৰুগড় ৰেডিঅ' চেণ্টাৰ কাৰ্বন বুলি অনুষ্ঠানত প্ৰায়ে দিছিলে। তেওঁ নিয়মীয়া শিল্পী আছিলে। বৰ্তমানৰ নিচিনাকৈ কোনো সুবিধা নথকাৰ সময়তো তেওঁ মিক্সিজিলি, মিচিং মিপাক আৰু বহুকেইটা শ্ৰব্য কেছেট উলিয়াইছিলে। তেওঁ নিজেও জনাইছে যে তেওঁ যিজন মানুহৰ লগত বিয়া হৈছিল, অৰ্থাৎ স্বৰ্গীয় লক্ষী বড়িৰ লগত, যি এজন আৰক্ষী বিষয়া আছিল আৰু এক শৰীৰচৰ্চাবিদ আছিল, তেওঁ জীৱনত বহুকেইটা অৱদান আগবঢ়াইছে। সংগীতৰ ক্ষেত্ৰত তেওঁক বহু উৎসাহ উদ্দীপনা যোগাইছিলে। মিচিং মিপাক, মিক্সিজিলি আদি তেওঁৰ উল্লেখযোগ্য শ্ৰব্য কেছেট। লগতে তেওঁ বহুকেইটা কাবান গাইছে। সেই কাবানকেইটা আপোনালোকে যদি শুনে আপোনালোকৰ চকুৰ পানী ওলাবই। তেওঁ পৰিৱেশন কৰা গীতৰ সংখ্যাৰ কোনো তথ্য মই বিচাৰি নাপালোঁ। যদি আপোনালোকে জানে তেন্তে প্লিজ কমেণ্ট কৰি জনাব। তেওঁ ডক্টৰ ভূপেন হাজৰিকাৰ লগত ধেমাজি আৰু গুৱাহাটীত গীত পৰিৱেশন কৰিছিলে। লগতে মিৰিজীয়াৰ বোলছবিখনত গীত পৰিৱেশন কৰিছে। অসমবাসীয়ে অকল আগমন বোলো অসমীয়া হৈছিল সকলো ফালৰ পৰা বড়ো লোক আপোনালোকে মানে ধন্যবাদ দিছে। বাইদেউ আপুনি পাইছে, আমাৰ বহুত ভাল লাগিছে। গতিকে এতিয়া নিতম তকচিৰ তৰাৱতী আয়ৰ এই সফলতা তথা তেওঁক দিয়া স্বীকৃতি, ভাৰত চৰকাৰে যি সন্মান দিছে তাৰ কাৰণে নথৈ আনন্দিত হৈছোঁ। তেওঁ সুস্বাস্থ্য কামনা কৰিছোঁ। লগতে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে তেন্তে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু যদি নতুনকৈ কোনোবাই চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে অকণমান তেওঁৰ গীত শুনোৱা হওক। Bye.